পাৰ্টি বড়োলেণ্ডৰ গঠন কৰা হৈছে খুব ভাল মানুহৰ উপস্থিতিত আমি খুব এক্টিভ কৰ্মী পাইছোঁ নতুন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বহুত সন্তুষ্ট তেওঁলোকক লৈ তাৰপিছত লগতে আজি বহুত লোকো জইন কৰিছে ইয়াত অন্য পাৰ্টিৰ পৰাও আহিছে আৰু যিসকল কোনো পাৰ্টিত নাছিল তেওঁলোকো আহিছে নতুনকৈ পাৰ্টিত জইন কৰিছে পলিটিকেল পাৰ্টিত গতিকে আমি সুখী হৈছোঁ এতিয়াতো BTCৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা কেৱল জইনিঙৰ কাৰণে আমাক কণ্টেক্ট কৰি আছে কিন্তু আমি তেনেকৈ পাব্লিক জইনিং প্ৰগ্ৰাম আমি এতিয়াও আৰম্ভ কৰা নাই আমি আমাৰ ষ্ট্ৰাকচাৰটো কমপ্লিট কৰিব খুজিছোঁ গতিকে য'ত ব্লক কমিটি গঠন কৰা হৈছে প্ৰাইমাৰী কমিটি গঠন কৰা হৈছে আৰু ডিষ্ট্ৰিক্ট কমিটি গঠন কৰা হৈছে সেই তাতহে আমি সেই মিটিংবিলাকতে আমি জইনিং প্ৰগ্ৰামটো লৈ আছোঁ সৰুকৈ গতিকে আমি যেতিয়া ষ্ট্ৰাকচাৰ কমপ্লিট হ'ব তেতিয়া আমি ডাঙৰ জইনিং প্ৰগ্ৰামটো কৰিম আৰু এইটো আমি বিশ্বাস কৰোঁ যে ডাঙৰ প্ৰগ্ৰাম কৰাতকৈ সৰু প্ৰগ্ৰাম নিজা ঠাইত যেতিয়া আমি কৰিব পাৰোঁ সেইটো বেছি লাভজনক সেইকাৰণে আমি সৰু মিটিং কৰাটো বেছি গুৰুত্ব দিছোঁ আমি সেইটো ডিচাইড কৰা নাই এতিয়াও কাৰণ আমাৰ সময় আছে আৰু নতুন পাৰ্টি এটা গতিকে আমি যিমানত পাৰিম বুলি ভাবিম সমৰ্থ হ'ম বুলি ভাবিম তেনেকুৱাত আমি চাই পেলাই ডিচিশ্যন ল'ম সকলোকে মই কংগ্ৰেচুলেশ্যন শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই ইয়াত যিখিনি কথা কওঁ সেইটো মই এপিপিৰ পৰিয়াল হিচাপে মই কওঁ আমাৰ এইটো কোনো ৰাজহুৱা মিটিং নহয় গতিকে আমাৰ যি এপিপি পৰিয়ালৰ ভিতৰত আমি আমাৰ কৰ্মীসকলৰ মাজত নেতৃবৃন্দৰ মাজত আমি যিখিনি কথা পাতিব লাগে সেইখিনি মই কিছু ক'বলৈ চেষ্টা কৰিম আমি সকলোৱে জানো যে ভাৰতবৰ্ষ গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ আৰু ইয়াত সকলো ধৰণৰ আমাৰ মৌলিক অধিকাৰ আছে ইয়াৰ ভিতৰত যেতিয়া আমাৰ দেশত চলি থকা ছিষ্টেম বা এক্সিষ্টিং পাৰ্টি বা সংগঠনসকলে যেনেকৈ কাম কৰিব লাগিছিল সেইদৰে কাম কৰিব যেতিয়া নোৱাৰে যেতিয়া ৰাইজে অসন্তুষ্ট হয় তেতিয়া নিজাকৈ নতুন দল গঠন কৰাৰ অথবা পাৰ্টি গঠন কৰাৰ আমাৰ অধিকাৰ আছে বা অন্য নন পলিটিকেল সংগঠনো গঠন কৰাৰ আমাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু সেইকাৰণে আমি আজি এপিপি গঠন কৰিছোঁ নতুন পাৰ্টি কেতিয়া জন্ম হয় নতুন দল কেতিয়া জন্ম হয় যেতিয়া এক্সিষ্টিং পাৰ্টি অৰ্থাৎ চলাই থকা বা বৰ্তমানে আমাৰ মাজত থকা দলে বা পাৰ্টিয়ে যেতিয়া ৰাইজৰ পক্ষে কাম কৰিব পৰা নাই সেই দলৰ কাম কাজত ৰাইজৰ সন্তুষ্ট হোৱা নাই ৰাইজে তাৰ পৰা সুফল পোৱা বুলি ভবা নাই তেতিয়াই নতুন দলৰ জন্ম হয় শান্তি আহিল আগতে আছে কিন্তু আমি অহাৰ লগে লগে শান্তি আহিল আমি শান্তি নালাগে বৰ্তমানৰ চৰকাৰে কৈ আছে কিন্তু শান্তি মুখেৰে কোৱা কথা নহয় হয়নে নহয় শান্তি আমি মনত পাব লাগিব আমি ভাত খাওঁতে শান্তি পাব লাগিব ঘৰত থাকোঁতে শান্তি পাব লাগিব খোৱাৰ আগত আমি মনত শান্তি লৈ শুব পাৰিব লাগিব আমি বজাৰে কমাৰে য'তেই যাওঁ যেতিয়াই ওলাওঁ দূৰত সোমাওঁ তেতিয়াই মনত শান্তি পাব লাগিব সঁচা অৰ্থত BTCৰ ৰাইজে এতিয়া শান্তিত আছেনে নাই সেইকাৰণে মুখেৰে জোৰজবস্তি ক'বলগীয়া হৈছে যে শান্তি আহিছে শান্তিটো অনুভৱৰ কথা আমি নিজেহে মনত পাব লাগে সেইটো শান্তিটো কাৰোবাৰ পকেটত দিয়া বস্তু নহয় কাৰোবাৰ গুণাত দিয়া বস্তু নহয় সেইটো নিজৰ মনত অনুভৱ কৰা বিষয় অন্যহাতে যদি আমি চাওঁ যে শান্তি কোনে আনিছে BTC দেশ এতিয়া আমাৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যনেল জগদীশ বসুমতাৰী ডাঙৰীয়াই ক'লে যে এপিপিটো আমি কেনেকৈ গঠন কৰিছোঁ NDAPৰ ওপৰত আমি গঠন কৰিছোঁ কিয় NDAP আজি 34 বছৰ
যিখিনি এৰিয়াৰ মানুহৰ কাৰণে বিশেষকৈ কি কৰিলে